হে গাইজ কি খবৰ আপোনালোকক আশা কৰোঁ ভালে আছে মোৰো বৰ্তমান ভাল আৰু সকলোকে হেপী হোলি ফ্ৰেণ্ডছ আৰু দেখিবলৈ পাইছে আমাৰ ওচৰতে নৱোদয় স্কুল আছে নৱোদয় স্কুলত পুৰা গাৰ্লছে ইফালে খেলি আছে হোলি আৰু ইফালে খেলি আছে বয়ছে দেখিব পাইছে এনেকৈ এনজয় কৰি আছে আৰু ইহঁতে স্কুলৰ ভিতৰতে আৰু আমি ধুনীয়াকৈ এতিয়া তিনিজনী ওলাই ল'লোঁ বৰদোৱা মেলালৈ যাবলৈ কোনজনী বেছি ধুনীয়া লাগিছে কমেণ্ট এটা কৰি জনাব নিশ্চয় আমি এটা টমটমত বহিলোঁ দেখিব পাইছে আছোঁ বৰদোৱা মেলালৈ চাই থাকক সকলো দেখা পাব আপোনালোকে ৰাস্তাবোৰ ধুনীয়া হৈ দিলে হয় কলেজ আমি আৰু এতিয়া বৰদোৱা পামেগৈ বেছি দূৰ নাই টমটম চেঞ্জ কৰিলে এখন আধাতে ৰখিলে আহিব নিদিয়া কাৰণে বেলেগ এখন টমটমত নিদিলে এইকেইখন চাই থাকিব ভিডিঅ'টো শেষলৈ কণ্টিনিউ কৰি এয়া দেখিছে নতুনকৈ বনাই আছে প্ৰত্যেক ইফালে দেখিব পাইছে এয়া কীৰ্তন ঘৰ আৰু এইটো কি বনাইছে দাদা ফুল বনাইছে ন এইটো সেইটো ফুল বনাইছে ইমান ধুনীয়াকৈ বনাইছে ফুলটো যি ডাঙৰ বনাই আছে হোৱা নাই চাগে বৰ্তমান এতিয়ালৈ আমি টমটমৰ পৰা খোজকাঢ়ি গৈ আছোঁ ইফালে দেখিব পাইছে ইমান ধুনীয়া ইফালে খেতি পথাৰ পাৰ্কিং এইটো সেই গাইছ আমাৰ লগত বহুত ডাঙৰ এটা স্কেম হ'ল কি হ'ল জানেনে এই চেনেলটো যে দেখিছে 100 টকা চেনেল কিনি আমি তাতে পিন্ধিছিলোঁ চেনেলটো অলপ দূৰ আহি দেখিছোঁ যে চেনেলটো পুৰা টোটেলি ছিগি গ'লগৈ আৰু আমি চেঞ্জ কৰিবলৈ যাব ওলাইছোঁ গাইছ 100 টকীয়া চেণ্ডেল কেতিয়াও নল'ব মেলাত যায় গাইছ আজি হিমন্ত মামা আহিছে কাৰণে টমটমবোৰ আহিবৰ কাৰণে বন্ধ কৰি দিছে এইটো কাৰণে বহুত দূৰ খোজকাঢ়িছোঁ একদম অৱস্থা বেয়া হৈ ইমান দূৰ খোজকাঢ়ি আহি পালোঁহি ফাইনেলি দৌল মন্দিৰ আৰু যিহেতু টমটমবোৰ চব বন্ধ কৰি দিছে মামা আহিছে কাৰণে আৰু গৈ আছোঁ আমি এতিয়া পূজা ভাগ কৰিবলৈ দৌল মন্দিৰৰ ভিতৰলৈ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এয়া হ'ল দৌল মন্দিৰৰ ভিতৰ ভাগ দেখিবলৈ পাইছে মই যিহেতু প্ৰথম দেখিছোঁ দৌল মন্দিৰৰ ভিতৰ ভাগ বহুত ধুনীয়া হয় আৰু ধুনীয়াকৈ আমি পূজা ভাগ কৰিলোঁ আৰু পূজা ভাগ কৰি আমি ধুনীয়াকৈ ওলাই আহিছোঁ এতিয়া আমি যিহেতু মেলালৈ যাম সেইটো কাৰণে আৰু আমি ধুনীয়াকৈ তিনিজনীও পূজা কৰি ওলাই আহিলোঁ হাজবেণ্ড যিহেতু ধুতি পাঞ্জাবী পিন্ধা নাই সেইটো কাৰণে বাহিৰতে ৰৈ আছে আমি তিনিজনী পূজা কৰি এতিয়া গৈ আছোঁ প্ৰসাদ ল'বলৈ বুলি সেই ফটো উঠাত ব্যস্ত হৈ আছে আমি ধুনীয়াকৈ দৌলত পূজা কৰিলোঁ পূজা কৰি এতিয়া আমি ফটো উঠি লওঁ কেইখনমান আপোনালোকে পুৰা ভিডিঅ'টো সেইফালে চাই গৈ থাকিব কণ্টিনিউ কৰি ভাত খালোঁ ইফালে আমি গৈ আছোঁ এতিয়া মেলা চাবলৈ দৌল মন্দিৰ ওচৰতে প্ৰসাদ দিছে ধুনীয়াকৈ ইফালে সেইটো চাইডে চাইছে পোৱালিটো চাইছোঁ ভাই সেইটো ইমান ধুনীয়া পোৱালিটো কি মজাকৈ শুই আছে এই ইয়াত দৌল মন্দিৰ ওচৰত ধুনীয়াকৈ দেখিছেনে শহাপহু আছে বহুত শহাপহু আছে এইটো চা টিকলা পোৱালি ঐ টিকলা পোৱালি খানা খাবলৈ আহে বনাই খাব আৰু আমি এতিয়া গৈ আছোঁ ধুনীয়াকৈ আকাশী গংগা পাৰলৈ
আকাশীগঙ্গা পাৰ এদিকে খাই দে বিশাল জনসমুদ্ৰ গাইছ আমাৰ এতিয়া ভাগৰ লাগিছে আমি বহি আছো আমাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আমি ধুনীয়াকৈ আকাশীগঙ্গা পাৰৰ পৰা আহি এতিয়া গৈ আছো আমি নাটঘৰ মন্দিৰৰ ভাগলৈ মেইন মন্দিৰ ভাগলৈ নামঘৰৰ ভিতৰলৈ সোমাইছো নামঘৰৰ ভিতৰলৈ গৈ আছো বৰ্তমান হে দেখাওঁ কি সেই ভিতৰটো আৰু আমি আহি পালোহি নামঘৰলৈ আৰু এতিয়া আমি গৈ আছো নামঘৰৰ ভিতৰলৈ সেৱা ভাগ ল'বলৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক নামঘৰ ভাগ ভিতৰৰ আমি হাঁহ কোৱা নাই নহয় ফাইনেলি মন্দিৰত পূজা কৰিলো চাই দিয়া অকণমান আৰু ধুনীয়াকৈ আমি নামঘৰৰ পূজা ভাগ কৰি আহিলো আৰু এতিয়া ধুনীয়াকৈ আহিছো পুখুৰী পাৰলৈ পুখুৰী পাৰত ইমান ধুনীয়াকৈ ৰাজহাঁহকেইটা চৰি ঘূৰি ঘূৰি একদম পুৰা আমাৰ এলাহ লাগি গৈছে ইমান জেগা ঘূৰিছো বা চেণ্ডেলো দুযোৰ ছিগিলে একদম বহি আছো এতিয়া ভাগৰ লাগি গৈছে মন্দিৰত সেৱা কৰিলো বাৰু ইয়াত পুখুৰী পাৰত বহি আছো কাপোৰ সেকশনত আহিছে আমি কাপোৰ চাবলৈ এই স্পৰ্টিং এটা ভাল লাগিছে কিন্তু ডাঙৰ ডাঙৰ মেলা চেলা চাই আহিলো বলহে গৈ আছো অৱস্থা বেয়া ইমান ভাগৰ লাগিছে ব্ৰহ্মপুত্ৰ